মাষ্টাৰ আৰু কলেজৰ সকলো মোৰ টিচাৰ মই সঁচাকৈ ভাল লাগিছে ইয়াত আহি এটা কথা মই প্ৰথমতে ক'ব খুজিছোঁ মই গায়ক নহয় ধৰ সেই গানটোৰ নাম শুন শুন বে ৰে সুৰ নহয় আচলতে ক'ব লাগে সুৰ সুৰ বে সুৰ পিছে মই বৰ বেছি দেৰি কথা নাপাতো এইকাৰণে মোৰ মনত আছে যেতিয়া মই ছাত্ৰ আছিলো মানুহে বহুত দীঘল দীঘল বক্তৃতা দিয়ে আমনি লাগে কেতিয়া ঘৰ যাওঁ লাগে সেইকাৰণে মই খুব চমুকৈ ক'ম আৰু মোৰ অসমীয়া কোৱাতে ইমান বেছি প্ৰেক্টিচ নাই হয়তো মই মাজে মাজে ইংৰাজীত কথা ক'বলগীয়া হ'ব পাৰে কিন্তু মোৰ টকটোক মই ক'ব খুজিছোঁ ফ্ৰম কোটপাল টু কেম্ব্ৰিজ জাৰ্নি ফ্ৰম ন'ৱে টু নাথিং কোটপাল কিয় মই ইয়াত জুলজি পঢ়িছিলোঁ আৰু কোটপাল আমাৰ মেইন টেক্সট বুকখন আছিলে আৰু এতিয়া বৰ্তমান ছাৰে কোৱাৰ দৰে মই ইউনিভাৰ্চিটি অফ কেম্ব্ৰিজত লেকচাৰাৰ কিন্তু মই আচলতে অফিচিয়েল হিষ্ট্ৰীটো ইমান ক'ব খোজা নাই মই নিজৰ অলপ আনঅফিচিয়েল হিষ্ট্ৰী নহয় কিন্তু আমি এই কথাবোৰ ভাবোঁ যে অফিচিয়েল বস্তুটো কি আৰু আনঅফিচিয়েলটো কি আৰু কেতিয়াবা ৰহস্যটো আচলতে আনঅফিচিয়েল কথাবোৰতহে থাকে আৰু কেতিয়াবা এনেকুৱা ধৰণৰ প্লেটফৰ্মতো হয়তো এটা দুটা কথা ক'ব পাৰি মই ইয়াৰ পৰা যেতিয়া গ'লো কেম্ব্ৰিজলৈ মই ভাবিছিলোঁ সেইটো সময়ত মই ইকলজিষ্ট হ'ম ইকলজি ষ্টাডি কৰিম আৰু কেম্ব্ৰিজত মই জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টত যেতিয়া অক্সফৰ্ডত নামভৰ্তি যেতিয়া কৰিলোঁ মোৰ ইণ্টাৰেষ্টবোৰ আচলতে shifted from science to the philosophy of science. আৰু সেইটোৱে মানে মোৰ ফাৰ্ষ্ট ষ্টেপ আছিলে জুলজি এৰি এতিয়া মানে কয় জিঅ'গ্ৰাফীত সোমোৱা আৰু ফিলচফি অফ চায়েন্সত কথাবোৰ হয় কি যে মানে চায়েন্স বস্তুটো কি আমি যদি চিন্তা কৰোঁ দ্য চায়েন্স প্ৰুভ এনিথিং or the science disprove facts. এইটো খুব ইম্পৰ্টেণ্ট কথা কাৰ্ল পপাৰ নামৰ ফিলচফাৰ এজনে কৈছিলে যে চায়েন্স ইজ নট about proof but it's actually about disproving. So এনেকুৱা কথা এটা যে যোনটো প্ৰব্লেম অফ ইণ্ডাকশ্যন বুলি কয় যে আমি সদায় যদি ক'ব খোজো যে the sun rises in the east হয় আৰু সদায় আমি দেখি থাকোঁ যে সূৰ্য উদয় হয় সেই ঠাইৰ পৰা সেই প্ৰস্তাৱটোৱে কেতিয়াও ক'ব নোৱাৰে যে কালি উল্টা ফালে সূৰ্য উদয় নহ'ব বুলি হয় চ' সেইটো প্ৰব্লেম অফ ইণ্ডাকশ্যন বুলি কয় যোনটো পপাৰে কৈছিলে যে the fact is true until it is disproved আৰু সেই বেচিছটো হ'ল ফিলচফি অফ চায়েন্স যে যিকোনো এটা তথ্য সত্য হয় যেতিয়ালৈকে আমি ডিছপ্ৰুভ নকৰোঁ চ' চায়েন্সে আচলতে কথা প্ৰুভ নকৰে হাইপথেচিছক ডিছপ্ৰুভ কৰে যে এইকেইটা কথা নহয় এইটো কথা আমি বৰ্তমান সত্য বুলি মানি ল'ব পাৰোঁ সেইটো এটা পেৰাডাইম আৰু ছেকেণ্ড কথাত মই চিন্তা কৰিব ল'লোঁ মোক শিকালে এইটো অক্সফৰ্ডত যে কনষ্ট্ৰাকটিভিজম যে চায়েন্সে নলেজৰ কথা গম পায় নে নিৰ্মাণ কৰে আৰু সেই দুটাৰ এটা পাৰ্থক্য এটা আছে খুব ইম্পৰ্টেণ্ট হৈ যায় পলিটিক্স অফ নলেজ চাবৰ কাৰণে যোনটো মোৰ কাম এতিয়া কিয় বহুতে ক'ব খোজে চায়েন্স ইজ নট about establishing fact, it's about the construction of fact. যেনেকৈ আমি এটা ঘৰ এটা নিৰ্মাণ কৰোঁ এই কথাতে আমি বহুতে কয় যে চায়েন্সে সত্য বা তথ্য নিৰ্মাণ কৰে তেওঁলোকৰ সেই এপাৰেটাছ বা এক্সপেৰিমেণ্টৰ জৰিয়তে চ' মই ইমান ডিপলি নাযাওঁ কিন্তু এই বস্তুতে মোক লৈ গ'ল এটা ফিল্ড যোনটোক কয় দ্য পলিটিক্স অফ নলেজ কোনবিলাক নলেজ কোনটো ক্ষেত্ৰত ভেলিড হয় যেতিয়া মই মোৰ PhD কৰিছিলোঁ অক্সফৰ্ডত মানুহ হাতী সংঘাতৰ বিষয়ে মই বিশেষকৈ চাইছিলোঁ যে বেলেগ বেলেগ নলেজ কি আছে যিটো হাতীক জানিব পাৰে এটা ভাৰ্নাকুলাৰ নলেজ হ'ব পাৰে যোনটো মানুহে পথাৰত বা গাঁৱত থাকি পেলাই হাতীৰ বিষয়ে যোনটো জানে এটা বায়'লজিকেল এক্সপ্লেনেশ্যন হ'ব পাৰে যোনটো এক্সপ্লেনেশ্যন বেলেগ আৰু এই যেতিয়া পলিচি ফ্ৰেম কৰে মানুহে চায়েন্সৰ হেল্প হয়তো লয় কিন্তু তাত সেই চায়েন্সৰ বা সেই আইডিয়াবিলাকত এটা পাৱাৰ সোমাই থাকে চায়েন্স has the authority to speak কিন্তু যিটো আমি কওঁ যোনবোৰ মানুহ হাতীৰ পিছে দলিয়ে ঘূৰি ফুৰে তেওঁলোকৰ এটা বেলেগ নলেজ থাকিব পাৰে এই চিটুৱেশ্যনৰ ওপৰত আৰু এই পলিটিক্স অফ নলেজটো মোৰ মেইন মানে মোৰ PhDৰ মেইন তথ্য আছিলে আৰু এতিয়া মই কাম কৰোঁ পলিটিকেল ইকনমিৰ ওপৰত যোনটো পলিটিক্স অফ নলেজৰ পৰা পলিটিকেল ইকনমি যোনটো হ'ল ইকনমিটো চোৱা কেপিটেলিজমৰ ওপৰত মই কাম কৰোঁ কেনেকৈ নন হিউমেন লাইফ বা যোনটো জানুৱাৰ কেনেকৈ কেপিটেলিষ্ট ইকনমিক এটাৰ ভিতৰত সোমাই থাকে আৰু সেই নন হিউমেন লাইফটোৱে কেনেকৈ কেপিটেলিষ্ট ইকনমিটো হয়তো তাৰ ফাংচনটো বেলেগ কৰি দিয়ে চ' ৰাফলি এইটো মই সেইকাৰণে মই চায়েন্সৰ কথা ইমান নকওঁ মই চায়েন্সৰ কামো নকৰোঁ কিন্তু এইটোৱে মোৰ জাৰ্নি হ'ল
দুটা আৰু দুটা তিনিটা মই সৰু কথা কৈ মই চমু কথা কৈ মই ইয়াতে সামৰিম ফাৰ্ষ্ট কথাটো হ'ল কি যে মই যেতিয়া MSc কৰিব গ'লো তাত মই দেখিলো যে আচলতে CNB বা বুখাৰ থাকোঁতে মই ফাৰ্ষ্ট ক্লাছ আছিলো ৰজা আছিলো এতিয়া তাত দেখিছো যে সকলোৱে মোৰ সমান জানে বা বেছি জানে চ' আচলতে খুব বেছ প্ৰেছাৰ চিটুৱেশ্যন সৃষ্টি হ'ল য'ত মই ভাবিলো ঠিক আছে চবটো একেই লেভেলৰ মই যে কেনেকৈ ইয়াত পাৰফৰ্ম কৰিব পাৰিম আৰু তাত মই ভাবোঁ সঁচাকৈ মোক যিটো সহায় কৰিলে সেইটো হ'ল চেল্ফ ষ্টাডি মই স্কুললৈ যোৱা নাছিলোঁ CNB ইনফেক্ট ইজ মাই ফাৰ্ষ্ট ইনষ্টিটিউশ্যন আৰু চেল্ফ ষ্টাডিৰ কাৰণে যোনটো ডিচিপ্লিন লাগে সেইটো মই খুব সৰু বয়সতে শিকা আৰু সেইকাৰণে মোক বহুত সহায় কৰিলে ইনফেক্ট মই was the first person to get a distinction from a developing country আৰু ইয়াত ছাৰহঁতে মোক তেতিয়া সম্বৰ্ধনাও দিছিলে নাই একো ডাঙৰ কথা নহয় ছেকেণ্ড বস্তু যেতিয়া PhD যেতিয়া মই কৰিছিলোঁ তেতিয়া মোক গাইডে কৈ দিলে যে এতিয়াতো আমি থ্ৰ'ড ইন দ্য ডিপ এণ্ড এণ্ড ইন চুইম তই নিজৰ তথ্য ওলাব লাগিব আৰু তাতো মই ভাবোঁ যে মোক দুটা বস্তুৱে সহায় কৰিলে এটা হ'ল চেল্ফ ষ্টাডি ছেকেণ্ডটো হ'ল মোৰ আচলতে PhD কৰি থাকোঁতে মোৰ ছুপাৰভাইজাৰৰ লগত এখন কাজিয়া লাগি গ'ল আৰু খুব কমন যোনে যোনে PhD কৰে জানে চ' সেই মুহূৰ্তত বস্তুটো কি হ'ল যে গোটেই অনুষ্ঠটো মোৰ ওপৰত যে মই এতিয়া নিজকে ডিফেণ্ড কৰিব লাগিব আৰু মই ভাবিলোঁ ঠিক আছে যদি বক্সিং মেচ এখন হয় ঠিক আছে ময়ো তাত বক্সিং কৰিম গৈ পেলাই অফক'ৰ্চ নলেজ আমি বক্সিং হিচাপে ভাবিব নালাগে কিন্তু তথাপিও নিজৰ পজিশ্যনটো যিমানে মাৰ্জিনেল নহয় মই ভাবোঁ ডিফেণ্ড কৰিব লাগে কিন্তু মই CNBত দুটা অভিজ্ঞতাৰ মই কথা কওঁ যিটো মোক সঁচাকৈ সহায় কৰিছে ফাৰ্ষ্ট হ'ল যে মই যেতিয়া ইয়ালৈ আহিছিলোঁ পঢ়িবলৈ 2003 মই এনৰোল কৰিছিলোঁ মোৰ কেমিষ্ট্ৰি নাছিলে ইনফেক্ট মই জুৱলজি মেজৰ আৰু বটনী ফিজিক্স লৈ পেলাই মই পাছ কৰ্চ কৰিছিলোঁ তেতিয়া মই দেখিলোঁ যে মোৰ কেমিষ্ট্ৰি নাথাকিলে যেতিয়া মই হোম স্কুল কেমিষ্ট্ৰি নাথাকিলে মোৰ সঁচাকৈ দিগদাৰ হ'ব আৰু মল্লিকা বাইদেৱে মোক সঁচাকৈ একেবাৰে মানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ চিলেবাছটো মোক দুমাহতে পঢ়াই শিকালে আৰু মই সেই বছৰ ড্ৰপ দিলোঁ ইনফেক্ট সেইটো আনঅফিচিয়েল হিষ্ট্ৰী কলেজত এটা নাম এটা হৈ গ'ল যে মই যেতিয়া ফাৰ্ষ্ট ইয়েৰ কৰি আছিলোঁ 15জন নে 20জনে পৰীক্ষা নিদিলে আৰু কলেজত নাম এটা ওলাই গ'ল যে মান বৰুৱাই এই বেমাৰটোৰ সৃষ্টি কৰিছে অফক'ৰ্চ মই সেই বছৰ ড্ৰপ দিয়াৰ কাৰণে মই নেক্সট ইয়াৰ কেমিষ্ট্ৰিত নাম লগালোঁ মানে পাছ কৰ্চ হিচাপে আৰু দুবছৰত মোৰ ডিষ্টিংশ্যনো ৰ'ল কিন্তু সেইটোৱে মোক শিকালে যে আচলতে মানুহৰ আঘাত পঢ়া জীৱন যদি আঘাত হয় সেই বস্তুটো আমি কেনেকৈ ষ্ট্ৰেংথ কৰি ল'ব পাৰোঁ যদি কিবা এটা ডাউনফল হয় সেই ডাউনফলটোলৈ কেনেকৈ কাম কৰি পেলাই আগবাঢ়ি যাব পাৰি আৰু সেই বস্তুটোৱে মোক আচলতে সঁচাকৈ বহুত ৰেজিলিয়েণ্ট বনালে দ্বিতীয় কথাটো হ'ল কি যে এটা আশা বা কেনেকৈ আমি নিজৰ ফিউচাৰটো আমি কেনেকৈ ইমেজিন কৰিব পাৰোঁ সেইটো খুব ইম্পৰ্টেণ্ট হয় বহুতক হয়তো নকয় যে তোমালোক চবকে ষ্টেণ্ডাৰ্ড লাইনটো শুনিবা ভাল মানুহ হ'বা পঢ়িবা অমুক কৰিবা তমুক কৰিবা কাৰণ ষ্টেণ্ডাৰ্ড হেৰিকৈ ভাষণ তোমালোকে ইয়াত বহুত শুনিছে থাকে ময়ো বহুত শুনিছিলোঁ কিন্তু মোক এবাৰ বিদ্যুৎ ছাৰে কৈছিলে বিদ্যুৎ শইকীয়া ছাৰে মোক এদিন কৈছিলে এই বাৰাণ্ডাত মান তুমি ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'ব লাগিব তেতিয়া মই চিন্তা কৰিলোঁ যদি কোনোবাই কৈছে হয়তো ট্ৰাই কৰিব পাৰি আৰু মই প্ৰথম বছৰ মোৰ যেনিবা ড্ৰপ দিয়াৰ পিছত মোৰ ৰিজাল্ট ভাল হ'ল মই অফিচলৈ আহিছিলোঁ চৰদত্ত ছাৰে মোক ক'লে কংগ্ৰেচুলেশ্যনছ মই ক'লোঁ ছাৰ এইবাৰে যি ৰিজাল্ট ওলালে প্ৰত্যেক বছৰ এইবোৰ কৰি থাকিব নোৱাৰে ছাৰে মোক তেতিয়া ক'লে তুমি অকল নিজৰ চিন্তা কিয় কৰিছা কলেজখনৰ কথাও ভাবা তাৰপিছত মোৰ কি হ'ল একদম প্ৰেছাৰ এটা পৰি গ'ল চবে ক'ব মান বৰুৱাৰ এইবাৰ ৰিজাল্ট কেনেকুৱা মই এতিয়া গম পাওঁ বিৰাট কোহলিহঁতে ক্ৰিকেট খেলিলে সিহঁতৰ যে কি হয় ইণ্ডিয়া জিকিব নে হাৰিব অলপ বৰ এটা মানে মোৰ প্ৰেছাৰ এটা পৰি গ'ল কিন্তু তাত মই দুটা কাম কৰিছিলোঁ আচলতে এটা হ'ল মই সদায় ৰাতিপুৱা উঠি ৰেগুলাৰলি পঢ়িছিলোঁ আৰু কলেজত আহি বেকাৰ লেকচাৰ মাৰি থাকোঁ মানুহৰ লগত মানুহে ভাবে যে পঢ়া শুনা নকৰে চ' তাত মোক কালি কোনোবাই সুধিছিলে এইবোৰ বস্তুৰ ট্ৰিকটো কি চ' মোৰ এখন চিনেমা মনত পৰিছে লৰেন্স অফ এৰেবিয়া বুলি তাত মেইন হিৰো বা প্ৰটাগনিষ্টজনে নিজৰ হাতটো এটা মমৰ ফ্লেমৰ ওপৰত নেকি দি ৰাখে আৰু কোনোবাই তেওঁক সোধে যে হোৱাট ইজ দ্য ট্ৰিক আৰু তেওঁৰ উত্তৰটো হ'ল দ্য ট্ৰিক is not to show the pain. So ট্ৰিকটো হ'ল মানে সোধে এইবোৰ ট্ৰিকটো কি যে তুমি যে কষ্ট কৰি আছা ট্ৰিকটো এইটোৱে যে তুমি দেখুওৱা নাই যে তুমি তোমাৰ হাতটো তাত মমৰিয়াৰ ওপৰত থৈ তোমাৰ হাত পুৰি আছে তাত একো ট্ৰিক নাই ট্ৰিকটো হ'ল যে তোমাৰ পুৰিছে সেইটো তুমি দেখুওৱা নাই একেই কথা মই ভাবোঁ
যে সকলো বস্তুতে কষ্ট কৰিব লাগিব কিন্তু কৃতিত্ব হ'ল যে মই কষ্ট কৰিছো দেখুৱাব নালাগে নাই